নমস্কাৰ সকলোকে স্বাগতম জনালো আমাৰ ইউটিউব চেনেল কুইজৰ পৃথিৱীলৈ। আজি মই ধন্তি আপোনালোকৰ মাজলৈ লৈ আহিছো অন্য এটা ভিডিঅ'। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম 10জন মহান ব্যক্তিৰ সন্মানসূচক উপাধি, আৰু মই প্ৰশ্নটো দিয়েই আপোনালোকৰ বাবে 5 ছেকেণ্ডকৈ সময় নিৰ্ধাৰণ কৰি দিম। সেই 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকে উত্তৰটো জানে নেকি চেষ্টা কৰি চাবচোন। যদি 5 ছেকেণ্ডতকৈ আপোনালোকক অধিক সময়ৰ প্ৰয়োজন হয় তেনেহ'লে ভিডিঅ'টো পজ কৰি ল'ব পাৰে। আহক তেনেহ'লে আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, অসমৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। আজিৰ দ্বিতীয় প্ৰশ্ন, অসমৰ কলাগুৰু বুলি কাক জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। আজিৰ তৃতীয় প্ৰশ্ন, অসমৰ বিপ্লৱী কবি বুলি কাক জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব প্ৰসন্নলাল চৌধুৰী। আজিৰ চতুৰ্থ প্ৰশ্ন, অসমৰ অগ্নিকবি বুলি কাক জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কমলাকান্ত ভট্টাচাৰ্য। আজিৰ পঞ্চম প্ৰশ্ন, অসম কেশৰী বুলি কাক জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। আজিৰ ষষ্ঠ প্ৰশ্ন, কাক ধ্বনি কবি বুলি জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিনন্দ চন্দ্ৰ বৰুৱা। আজিৰ সপ্তম প্ৰশ্ন, কাক নটসূৰ্য বুলি জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফণী শৰ্মা। আজিৰ অষ্টম প্ৰশ্ন, কাক সুনীত কোঁৱৰ বুলি জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গজেন বৰুৱা। আজিৰ নৱম প্ৰশ্ন, কাক পাপৰি কবি বুলি জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গণেশ চন্দ্ৰ গগৈ। আজিৰ অন্তিম প্ৰশ্নটো হৈছে, কাক কবিতা কোঁৱৰ বুলি জনা যায়? সময় আৰম্ভ হৈছে। সময় সমাপ্ত হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অম্বেশ্বৰ চেতিয়া ফুকন। আজিৰ 10টা প্ৰশ্নৰ কেইটা প্ৰশ্নৰ উত্তৰ আপুনি 5 ছেকেণ্ডৰ ভিতৰত শুদ্ধকৈ দিব পাৰিলে কমেণ্ট কৰি জনাব। লগতে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।